শুভ সন্ধিয়া বন্ধুসকল, পুনৰবাৰ নতুন ভিডিঅ' এটালৈ স্বাগতম জনাইছোঁ আপোনালোকক আৰু লগতে মোৰ চেনেল DC ব্লগছলৈকো স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ চাওক শ্বিলঙৰ দুৰ্গা পূজা। নিজৰ ঠাইত দুৰ্গা পূজা দেখা যদিও নাপাম, কিন্তু শ্বিলঙৰ দুৰ্গা পূজা আপোনালোকক দেখাবলৈ মই যত্ন কৰিম। চ' এয়া পুলিচ বজাৰৰ এখন বৃহৎ বিখ্যাত পূজা এখন। চ' তাত মই এণ্ট্ৰি কৰি আছোঁ আৰু মোৰ পৰিয়ালবৰ্গ সকলো সদস্য আগৰ ফালে আছে। চ' আহক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। চ' ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। সেয়াই আৰু এতিয়া আগবাঢ়ি আছোঁ, চাই থাকক। পুত্ৰ জ্ঞানদীপে পূজা বুলি এৰোপ্লেন লৈছে। এৰোপ্লেন এখন উৰে নে জান? এখন উৰি যায়নে? আহা উৰি উৰি আহি থাকা এতিয়া। অঁ উৰিছে। দৌৰিব নালাগে পৰি যাবা, লাহে যোৱা। শ্বিলঙৰ পূজা গাড়ী আহিছে চাইড লগা। অঁ চব সুন্দৰ গেট, ভিতৰলৈ প্ৰৱেশ কৰি আছোঁ আমি। দাদাহঁতে চেল্ফি মৰাত ব্যস্ত। গেটখন চাই লওক এবাৰ। আমি ভিতৰৰ মণ্ডপত প্ৰৱেশ কৰি আছোঁ। চাওক কি ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি থোৱা আছে। ওপৰত এনেকৈ ধুনীয়া পুতলা চৰাই কিছুমান ভাল দেখিবৰ কাৰণে, সুন্দৰ লাইট ডেক'ৰেশ্যন ধুনীয়া আৰু সেনেকুৱা লাগিছে কিবা ডাঙৰ বিখ্যাত মহলৰ ভিতৰত সোমাই আছোঁ। চ' ডিজাইনটো তেনেকুৱাকৈ বনাইছে, চাই থাকক। মজা ডেক'ৰেশ্যন, মজা এনেকুৱা লাগিছে আমি বৃহৎ ডাঙৰ মহলত সোমাই আছোঁ। খুব আটক ধুনীয়াকৈ একদম বনাইছে, চাই লওক ইমান ধুনীয়া ডেক'ৰেশ্যন। একচুৱেলি শ্বিলঙত যে ইমান ডাঙৰ পূজা হ'ব আজি আহোঁতে ভাবাই নাই আমি যে ইমান ডাঙৰ পূজা এখন চাবলৈ পাম। চ' ভাবিলোঁ আপোনালোককো দেখাওঁ, চাই ভাল লাগিব। চাই থাকক ভিডিঅ'টো, স্কিপ নকৰাকৈ চাব। ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো DC ব্লগছ। চ' আমি আগবাঢ়ি আছোঁ পূজা মণ্ডপলৈকে। গৈ আমি এতিয়া মেইন পূজা মণ্ডপ পামগৈ। চ' এয়া দেখিছে আপোনালোকে ধুনীয়া ডেক'ৰেশ্যন, ধুনীয়াকৈ সজাই পৰাই তুলিছে পূজা মণ্ডপটো। চ' ধুনীয়া আৰু মানে ক'বলৈ ভাষা নাই, ইমান ধুনীয়া। চ' এয়া আমাৰ এবাৰ দূৰৰ পৰা চাই লওক, এইটো মেইন সভাগৃহ। এইটো ৱাও বুলিহে ক'লোঁ, ৱাও চাই লওক শ্বিলঙৰ দুৰ্গা পূজা। আগবাঢ়ি গৈ আছোঁ মেইন মূৰ্তিলৈকে, চাই থাকক। আমাৰ হিন্দু সম্প্ৰদায় সকলো লোক এইবিলাক ধুনীয়া পূজাত উপস্থিত, খুব ধুনীয়া লাগিছে। চ' কেনেকুৱা লাগিছে পূজাখন চাই কওকচোন, কমেণ্ট কৰিব। পূজাখন চাই কেনেকুৱা লাগিল এইবিলাক চাওক। এই থাৰ্মোকলৰ মূৰ্তি এইবিলাক, এইটো শিৱ বাবা। ত' বিভিন্ন ধৰণৰ এনেকৈ আমাৰ গোসাঁইসকলে এনেকৈ থাৰ্মোকলৰে বনাই থোৱা আছে। শিৱ বাবাৰ পৰা আদি কৰি গণেশ বাবা, মা সকলোবোৰ ভগৱান ইয়াতে এনেকৈ বনাই থোৱা আছে। চাওক এইটো মূল সভাগৃহ এইটো। ত' সেয়া দূৰত আছে আমাৰ দুৰ্গা মাৰ মূৰ্তি। ত' তালৈকে যাই আছোঁ, চাই থাকক ভিডিঅ'টো। আৰু এই চাওক আমাৰ মা দুৰ্গাৰ প্ৰতিমূৰ্তি, খুব সুন্দৰ। জয় মা দুৰ্গা। খুব পূজাৰীয়ে পূজা কৰি আছে, লগতে ভক্ত সমাগম বহুতে বেছি। এয়া ঢোলকি বাজিছে, চাই লওক।
লাগিল কেনেকুৱা লাগিল বঢ়িয়া বঢ়িয়া তাৰপৰা খুব ভাল লাগিল শ্বিলঙৰ পৰা আজি দুৰ্গা পূজা দেখুৱাবলৈ চেষ্টা কৰিলোঁ গাঁৱত যদি ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু জয় মা দুৰ্গা কি জয় মা দুৰ্গা কি জয় বাই বাই চব পূজা চা আমি সকলোৱে হোটেল মোৱা কৰ্মা বুলি নকওঁ যিহেতু হোটেলত থাকিম তো হোটেল মোৱা ভাগৰ লাগিছে এতিয়া বেছি ভাগৰ লগা নাই চ' হোটেলৰ পৰা কাষতে বেছি খোজকাঢ়িব লগা হোৱা নাই চ' এয়া আমি সকলোবোৰ আগবাঢ়ি আছোঁ এতিয়া ৰুমলৈকে জ্ঞান দিবা হা केसर युक्त चाय पियो और फ्रेश रहो हम तीनों ने पी लिया केसर युक्त चाय Cheers আমি তাৰ পৰা আহি থাকোঁতে বাটত আৰু এখন পূজা পালোঁ খুব আটক ধুনীয়াকৈ সজাই পৰাই তুলিছে চাওক এখন পূজা ধুনীয়া ডেক'ৰেশ্যন এখন ৰং বিৰঙী সেইখন আছিল অলপমান বেলেগ কালাৰ এখন একদম পূৰা কমপ্লিট ৰং বিৰঙী দুৰ্গা পূজা মণ্ডপ খুব ধুনীয়া লাগিছে ইয়াতো আমি সেৱা জনাই বেছি পলম নকৰি যিহেতু ৰাতি হৈ গৈছিল আমাৰ ত' তাৰ পৰা আমি সোনকালে উভতি আহিলোঁ তেন্তে ভাল লাগিলে কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে ভিডিঅ'টো চাই টাটা বাই বাই